could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody and stained from the people who deceive me. Muddy and Hello guys, good morning and welcome back to my new vlog. আৰু এটা ৰাতিপুৱা বাজিছে 5টা বাজিছে আৰু এতিয়া মই গৈ আছো চেপালৈ এটা বিশেষ কামত কাৰণ তেজপুৰত ইমান বেছি গৰম তো ভাবিলো এই গৰমত অলপমান অৰুণাচলত গুচি যাওঁ তো বলক তেনেহ'লে মই আপোনালোকক ৰাতিপুৱা 5টা বজাতে লৈ যাওঁ অৰুণাচল আৰু মই লৈ যাম WRV খন এতিয়া মই ইয়াৰ পৰা এটা বস্তু উলিয়াব আছে বস্তুটো হৈ গ'ল এই তাৰখিনি উলিয়াব আছে এইখিনি দেই এই তাৰখিনি মেইন কাৰণ হৈ গ'ল এইটো আমাৰ মেইন লাইন ছিঙি গৈছিলে এই মেইন লাইনটো ইয়াৰ পৰা কানেকশ্যন হৈছে তো এই লাইনটো আমাৰ ছিঙি গৈছিলে আজি আমি চেঞ্জ কৰি আছো এই লাইনটো মানে তাৰডাল গোটেই চেঞ্জ কৰি আছো এতিয়া ইয়াৰ জায়গাত আমি দি আছো BTC 10mm যেটো প্লাজা কোম্পানী আছে ISI হলমাৰ্ক সেইটো যোৱাবাৰো ভালেই দিছিলোঁ বাট আনফৰ্চুনেটলি তাত জইন এটা আছিলে কাৰণে ছিঙি গ'ল তো কোইনচিডেণ্টলি বহুত ডাঙৰ ঘটনা এটা পৰহি আমি মুক্ত পালোঁ তো এতিয়া মই গৈ আছোঁ বলক আপোনালোকক লৈ যাওঁ অৰুণাচল প্ৰদেশ আৰু মোৰ লগত কোন গৈছে সেইটো মই আপোনালোকক দেখাই আছোঁ বাই কালি ৰাতিয়ে মই পুৰা ফুল টেংক কৰি লৈছিলোঁ বা টেংকি ফুল যিহেতু এবাৰ অৰুণাচল মই নিজে ড্ৰাইভ কৰি আছোঁ ঘৰৰ পৰা লৈ পেলাই 6 ঘণ্টা এটা জাৰ্ণি হ'ব তো এই কমপ্লিট 6 ঘণ্টা জাৰ্ণিটো অৰুণাচলত মই ড্ৰাইভ কৰিম You could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody and stained from the people who deceive me. Muddy hands break through the chains, go free. Just ahi pela ami etia palohi sesa aru mur logot ase ifale Ranjan. To breakfast kori lo. Etia ami khumaisu breakfast le aru etia amar ahar samoyat ইয়াৰ পৰা পাস্তাস বনাই পেলাই আহি গৈছো আৰু এতিয়া আমি যাম সোনো হোটেল তো বলক কি ব্ৰেকফাষ্ট কৰো আৰু সবতকে অৰুণাচলত বেষ্ট হয় খাবলৈ বইল মেগি তো বলক কি খাও আপোনালোককো দেখাই আছো আৰু ইফালে ভিতৰত ব্ৰেকফাষ্ট ৰেডি হৈ আছে আৰু মই এতিয়া লগাই আছো গাড়ীত এটা মোবাইল ষ্টেণ্ড তো এটো জাস্ট মই এনেকাত এতিয়া ষ্টেণ্ড কৰিব লাগিব মোবাইল হোল্ডিঙৰ কাৰণে ব্ৰেকফাষ্ট কৰি আহি আমি ৰখি দিলো এটা ভিউ পইণ্টত বিৰাট ধুনীয়া আৰু আপোনালোকো দেখাম বুলি ভাবিলো এয়া চাওক আমি একদম আহিছো তলৰ পৰা মানে জাস্ট এই লাইনটোৰ পৰা আহিছো দেখিব কিমান ধুনীয়া লাগিছে চাওক This is Arunachal. Clean Arunachal. Green Arunachal. Clean Arunachal. Clean Arunachal. Green Arunachal. তো এটা আচৰিত আমাৰ ঘৰৰ পৰা মাত্ৰ 100 কিলোমিটাৰ ওপৰত এটো আমি 100 কিলোমিটাৰ যোৱাই নাই 50 কিলোমিটাৰ মান ওপৰত আছো বাট ইয়াত যেটো ফ্ৰেছ এয়াৰ আৰু ওয়েদাৰ বিৰাট বেছি ধুনীয়া হয় তো এনেকৈ এনজয় কৰি গৈ থাকিম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব What I'm doing ain't easy. Bloody and stained from the people who deceive me. Muddy hands break through the chains, go free me. People like sheep. আৰু সেইটো লোকেশ্যন আহাৰ পিছত এটা মুখেৰে প্ৰকাশ কৰিব নোৱাৰা জাগা এটা ৱাটাৰফল বিৰাট ধুনীয়া আমি বহুত বছৰ আগত আহিছিলোঁ এইটো চাওক মোৰ পিছফালে This is called Arunachal Pradesh বিৰাট ধুনীয়া এটা এনভাইৰনমেণ্ট रंजू कैसा लगा हे रंजू कैसा लगा मेरा मजाक কেনেকা লাগিছে বিউটি বহুত ধুনীয়া মানে ভাষা নাই আৰু ক'বলৈ সঁচাকৈ বিৰাট ধুনীয়া You could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody and stained from the people who deceive me. Muddy hands break.
সন্মুখত চাওক কিমান ডাঙৰ লেণ্ডশ্লাইড তো আপোনালোকে পাহাৰত যেতিয়া ট্ৰেভেল কৰিব এই বস্তুটোৰ পৰা অলপমান সাৱধান থাকিব আৰু যেতিয়ালৈকে আমাৰ সন্মুখত গাড়ী ৰখি আছে দেখিছে আমি জাষ্ট সুধিছোঁ তেওঁলোকে যাবৰ কাৰণে আমাক ছিগনেল দিছে চ' তেতিয়াহে আমি পাৰ হৈছোঁ ইয়াত দেখিছে জাষ্ট গাড়ীখনে পাৰ হয় এই বস্তুটোৰ পৰা সাৱধান হৈ থাকিব Free me, looking for change, looking for pain. Pulling a mob, pushing a train. I'll never stop, stick to a lane. Pick up the pieces and go rearrange. I'll be the best above all the rest, put me to the test. Expect nothing less, you check as I'm chess. What's happening next? You got the venom, a tangible weapon, no আৰু এতিয়া আমি ৰখিছোঁ বিৰাট ধুনীয়া প্লেচ এটাত আহি থাকোঁতে ৰাস্তাতে আমাৰ চকু পৰিলে তো গাড়ী বেক কৰি আহি পেলাই ৰখি জাষ্ট ফটো ক্লিক কৰিলোঁ ফটোবোৰো মই আপোনালোকক দেখাই দিছোঁ এয়া আৰু জেগাটো চাওক কিমান ধুনীয়া try to play, but you ভিউ never চাওক gonna ধুনীয়াকৈ একদম পূৰা এনেকৈ পানী আহি আছে be what I'm doing ain't easy. Bloody hands stained from the people who পুৰা deceive ক্লিন me. পানী Bloody hands ক্লিন break ৱাটাৰ through the chains, go আৰু free ইয়াত me. লোকেল ল'ৰাবোৰে Looking for গাড়ী change, ৰাখিছে looking for গা change. ধুবৰ কাৰণে তো আমাৰ তাতো Pushing এনেকুৱা the এটা train, জেগা never হোৱা stop, হয় stick to a lane. Pick কি up the pieces মজা and go জেগা rearrange. অ' মাই I'll be the গড best above all the rest, put me to the test. Expect nothing less, you check as I'm chess. What's happening next? ফাইনেলি মোৰ যিখিনি কাম আছিলে মই গোটেইখিনি কমপ্লিট কৰি ল'লোঁ মোৰ নিজৰ অলপমান পাৰ্চনেল কাম লৈ পেলাই ইয়াত আহিছিলোঁ তো এতিয়া অফিচৰ কামত অলপমান ঘূৰি আছোঁ এয়া দেখিছে ৰঞ্জন এয়া অফিচৰ কামত ঘূৰি আছে কেনেকুৱা ইয়াত গৰম বহুত ভাবিছিলোঁ অৰুণাচল যিহেতু অলপ ঠাণ্ডা কিন্তু চেম কণ্ডিশ্যন আমাৰ তাত ইয়াতো টেম্পাৰেচাৰ ইয়াত 30 দেখাই আছে এয়া চাওক পুৰা গৰমৰ মাত্ৰাটো দুইটাতে মানে আমাৰ তেজপুৰতো বেছি ইয়াতো বেছি বাট চাওঁ হোপ ৰাতি অলপমান ঠাণ্ডা হ'ব লাগে নে কি ইয়াত কয় মানে অলপ হিউমিডিটিটো কম এতিয়া আমি আহি পেলাই হোটেলৰ ৰুম লৈ ল'লোঁ হোটেল ৰুম ল'লোঁ আমি লৈ ল'লোঁ UD গেষ্ট হাউচত আমি বেলেগতো চাইছিলোঁ বাট তাত অলপমান কিবা ইছ্যু আছিলে চ' আমি ল'লোঁ ইয়াত ৰুম আৰু লগত লৈ লৈছোঁ এয়া লাঞ্চ এতিয়া লাঞ্চটো কৰিম অলপমান ৰেষ্ট ল'ম খানা কেনেকুৱা ভাল কিন্তু এই ভেন্দি লাঞ্চটো মানে লাঞ্চ কৰি আহি হোটেলত লোৱা ৰুমত অলপমান ৰেষ্ট কৰি ল'লোঁ মই আপোনালোকক কৈছিলোঁ UD গেষ্ট হাউচত আমি ৰুম লৈছিলোঁ বুলি তো ৰুম নম্বৰটো আমাৰ আছিলে 105 এইটো আমি ৰুম নম্বৰ লৈ লৈছোঁ জাষ্ট এক ৰাতিৰ কাৰণে আৰু বিৰাট ধুনীয়া ৰুম এটা দুজনৰ কাৰণে আৰু এইবিলাক পূৰা খেচিমেচি হৈছে গম পাই ল'ৰা মানুহ থকা ৰুম তো ইয়াতে আমি সৰু বা দুইজনে একেলগে ৰাতি শ্বেয়াৰ কৰি ল'ম আৰু বহুত ৰিজনেবল প্ৰাইচ লগতে ইয়াত দিয়া আছে ধুনীয়া এটা এনেকৈ ৱাৰ্ড্ৰবৰ লগত এনেকৈ ধুনীয়া আপোনালোকৰ ৱাইফাই পাছৱৰ্ডো দিয়া আছে তো বঢ়িয়া এখন হোটেল তো ইয়াত ৰিজনেবল প্ৰাইচ পাই গ'লোঁ মাত্ৰ 1500 টকাত উইথ AC ফেন গোটেইখিনি এভেইলেবল আছে তো জাষ্ট এক ৰাতি ইয়াত ষ্টে কৰিব লাগে বেক কৰা প্লেন কৰিছিলোঁ বাট ইয়াত গোটেইখিনি অলপমান ছাৰাউণ্ডিং এৰিয়াখিনি অলপমান হেৰি হয় গোটেই পাহাৰ এৰিয়া গম পায় চ' ৰিস্ক নল'লোঁ মৰ্ণিং ওলাই যাম আৰু এতিয়া গৈ আছোঁ আমি ইয়াত থকা অলপমান লোকেল প্লেচবোৰ ভিজিট কৰিব চেষ্টা কৰিম তো বলক চাওঁ যদি ক'ৰবাত ভিজিট কৰোঁ আপোনালোকেও এনজয় কৰিব লগত ময়ো এনজয় কৰিম আৰু এইফালে আমাৰ ছাৰ বাথৰুমত আছে হয়তো হ'ল নাই সোনকালে আৰু ওলাই আহোঁতে এটা আমি পূৰা নেচাৰেল এটা ভিউ পাই গ'লোঁ যিটো হৈ গ'ল ৰেইনব' ৰামধেনু তো মই আপোনালোকক দেখাই আছোঁ চাওক একদম লাকত পাইতো বহুত ঘূৰিলোঁ অৰুণাচল বাট এবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে পাইছোঁ মই আপোনালোককো দেখাই আছোঁ ময়ো চাই আছোঁ আপোনালোকেও চাওক এবাৰ এইটো চাওক কিমান ধুনীয়াকৈ ৰামধেনুটো ওলাইছে ৱাও You could try to play, but you're never gonna beat me. Look the আৰু এয়া চাওক আহি পাওঁতে ৰাস্তাত কি ধুনীয়া এটা নেচাৰেল বিউটি bloody hands break through the chains, go free me. Look আৰু এতিয়া শেষত আহি পেলাই আমি পালোহি একদম চেপাৰ লাষ্ট বৰ্ডাৰ সেইখন হৈ গ'ল চাংৰি ৰিজৰ্ট বিচাৰি আধা ঘণ্টা ওপৰ লাগি গ'ল আৰু জাষ্ট আহি এইখন সন্মুখত এইটো ভগৱান জানে কি আছে কিন্তু এইখন নেটত আছে বলক আমি তাৰ ভিতৰলৈ সোমাই যাওঁ আৰু চাওঁ কি আছে Here is Singri Resort. আমি বহুত ভাবি আহিছিলোঁ যে কেনেকুৱা হ'ব কি হ'ব গোটেই জংঘলৰ মাজেদি ৰাস্তা একা বেকা আহি পেলাই এটা ৱাও পৰিৱেশ এটা শান্তিৰ পৰিৱেশ বিৰাট ধুনীয়া এখন ৰিজৰ্ট তো চিৰিয়াছলি মই কৈছোঁ ৱাও যিটো হয় ৱাও ফিল হৈছে ইয়াত আহি পেলাই
একদম শেষৰ ফালে আছে বিৰাট ধুনীয়া এটা লোকেশ্যনত আৰু আপোনালোকক মই দেখালোঁ এণ্ট্ৰি কৰাৰ সময়ত বিৰাট ধুনীয়া এখন ৰিজৰ্ট একদম শীতল পৰিৱেশ আৰু ইয়াত যিবোৰ কটেজ ৰাখিছে কটেজবোৰৰ নাম ৰাখিছে এনেকৈ লাইহাট লাবাংহাট এনেকৈ বঢ়িয়া বঢ়িয়াকৈ ৰিজৰ্টবোৰৰ নাম ৰাখিছে আৰু আমি ধুনীয়া ধুনীয়া ইয়াত ৰিলছ বনাইছোঁ আপোনালোকে ইনষ্টাগ্ৰামত চাব মই ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে ৰঞ্জনৰো ইনষ্টাগ্ৰামৰ মই লিংকটো দি দিম বঢ়িয়া ইয়াত হেৰি হৈছে আমি ৰিলছ বনাইছোঁ আপোনালোকে চাব নাপাহৰিব তই কেলা বহুত হ'ব দেই চাংগ্ৰি ৰিজৰ্টত আমি অৰ্ডাৰ দিয়া জুচ আহি পেলাই পাই গ'ল জাষ্ট জুচখিনি আমি এতিয়া খাম আমি ওলাই গৈ আছোঁ ৰিজৰ্টখনৰ পৰা চাংগ্ৰি ৰিজৰ্ট মিনছ হৈ গ'ল চাংগ্ৰি মানে এজোপা গছৰ নাম তো সেই গছজোপা নাই তো তেওঁলোকে কোৱা মতে মই ৰিজৰ্টৰ যিজন ৰিচেপশ্যনিষ্ট আছে তাইক সুধিছিলোঁ কৈছে চাংগ্ৰি মিনছ হৈ গ'ল এজোপা গছৰ নাম তো সেই গছৰ নামটোক লৈ পেলাই এই ৰিজৰ্টখনৰ নাম দিছে আৰু চিৰিয়াছলি কৈ আছোঁ যদি আপোনালোকে চেপা ভিজিট কৰে তো যোনে যোনে ভিডিঅ' চাই আছে এই লোকেশ্যনটোলৈ আহিব অলপমান টাইম লৈ পেলাই আহিব আৰু পাৰিলে ফেমিলি মেম্বাৰৰ লগত আহিব বিৰাট এটা শান্তিৰ পৰিৱেশ আৰু বিৰাট ধুনীয়া জেগা এটা You could try to play but you're never gonna beat me. Look the other way, what I'm doing ain't easy. আৰু এতিয়া আমি সোমাইছোঁ ম'ম' খাবৰ কাৰণে ম'ম'ৰ লগত কি কি দিছে চাওক ইয়াৰ পৰা চাটনি দুটা চাটনিৰ লগত ইয়াত বেম্বো আচাৰ লগতে মাছৰ আচাৰ আৰু লগতে চুপ এই খাবা আৰু এয়া ৰাতি আমাৰ ডিনাৰ আহি গ'ল এইফালে আমাৰ ভাইটিয়ে কাজিৰঙাৰ বনমালী তেওঁৰ নাম তো আমি অহাৰ পৰা তেওঁ গোটেইখিনি আমাক অসমীয়া বুলি গোটেইখিনি তেওঁ আমাক যোগাৰ ধৰি আছে তো এটা বস্তু ভাল লাগে যেতিয়া বাহিৰত ফুৰিবলৈ আহোঁ এনেকুৱা এজন যদি অসমীয়া ভাইটি এজন পাওঁ সঁচাকৈ মনটো বিৰাট বেছি ভাল লাগি যায় তো থেংক ইউ আৰু কালি এনেকৈ আমি ছাৰ্ভিচ পাম বুলি আশা কৰিলোঁ ডিনাৰ লৈ লৈছোঁ একদম চিম্পল ৰুটি ইয়াত চিকেন ফ্ৰাই আৰু লগত আমলেট আৰু ইয়াত দাইল You could try to play but you're never gonna